এই ভজন কীৰ্তনবোৰ আমাৰ চেনেলত অকল শুনিবলৈ নহয় চাবলৈও পাব সো লেটস গো সো নমস্কাৰ গাইস কি খবৰ আপোনালোকৰ বহুত দিনৰ মোৰ এটা নতুন ভিডিও অলমোস্ট 4 দিনৰ ভিতৰত ইমানো দিন হোৱা নাই বাই দ্য ৱে যোৱা ভিডিওত আপোনালোকে বহুতখিনি মৰম দিছে তাৰ বাবে থ্যাংক ইউ সো মাচ লাভ ইউ অল এনেকৈ সাপোৰ্ট কৰা আৰু কৈছিলো যে 700 হিট কৰিব লাগে লাষ্ট ভিডিওত বাট আপোনালোকে নকৰিলে মই বেয়া নাপাওঁ আপোনালোকৰ যেতিয়া মই যে আপোনালোকে কৈ দিব বাই দ্য ৱে আজিৰ ভিডিওত লৈ স্বাগতম সো লেটস গো ফলো অলপ নে কি ক লেটস গো কাজিয়াটো চালে মিনিং সবৰে জানিব মন যায় যে এই কাজিয়াটো হৈছে কি কাৰণে বাট মই আছো নহয় অলৰেডি বুজাই দিম এই কাজিয়াটোৰ এটাই মিনিং হ'ব হয় ছোৱালীজনে এই মাইকীজনীৰ মতা কাঢ়িছে নহ'লে সেই মতাজনে মাইকী থকাৰ পিছতো এই ছোৱালীজনী ভাল পাইছে অবভিয়াছলি কাজিয়াটো হ'ব লাগিব কোনোবাই কাৰোবাৰ মতা কাঢ়িলে এনেকৈ মাৰ খাব কোনোবাৰ সংসাৰ ভাঙিব গ'লে এইটো নোহোৱাকেতো নাথাকে কেতিয়াও हे हरि राम कृष्ण जगन्नाथ next কোনে ইনষ্টাগ্ৰামত কি ৰীল বনাইছে চাও কোনে next come here I think I left my conscience on your front doorstep. না মাইনাৰ ইমানে গৰম লাগিছে গোটেই হাৱা বুকুত ঘুমাই পেলাইছে বাট বুকুত কি আছে নামটো কৈ দিও নেকি আৰে বুকুত কন্টেইন আছে এই কন্টেইনৰ কাৰণে হতে 1 মিলিয়ন 2 মিলিয়ন 3 মিলিয়ন এবেলা কিবা ভিউজ হ'ল থাকে 100 মিলিয়ন পৰ্যন্ত ভিউজ পায় কাৰণ দিস ইজ দা কন্টেন্ট এটো যদি মেন টপিকটো তোমালোকে থাপাই দে এটো কন্টেন্টটো যদি ঢাকাই পেলোৱা ভিউজটো কৰ পৰা পাবা This is the content. Okay? আৰু এই কন্টেন্টৰ কাৰণে বহুত ভিউজ পাই আছে যেতিয়া এই কন্টেন্টটো তোমালোকে এনেকৈ ঢাকাবা এটাও ভিউজ নাপাবা আজিকালি মানে কন্টেন্টৰ কাৰণে মানুহে এনেকৈ ৰীল বনোৱাইছে মানে কি কবি আৰু মানে নিজৰ প্ৰাইভেট পাৰ্টছ বুলো এটা কন্টেন্ট হৈ বনিছে হয় বেক সাইড হয় আগ সাইড হয় what the fuck আপোনালোকে গমে পায় ইনষ্টাগ্ৰামত চলি কি থাকে আজিকালি আমি নিচিনা মানুহ যেতিয়া এই কথাবোৰ ডাঙি ধৰো তাতে এটাই কথা হলে তহঁতৰ কি ভাল হৈছে বে আমাৰ একো ভাল হোৱা নাই তোমালোকে ভিডিঅ' বনাইছা আমি ৰিয়েক্ট কৰিছো ইন ৰিয়েলিটি তোমালোকে ৰিয়েলিটি দেখাইছা আমি কৈ প্লে এক্সপ্লেইন কৰিছো বাই দ্য ৱে তুমি এইটো রোস্ট বুলি ভাবা या fuck বুলি ভাবা next Hi guys, Dunia Swirly Dimura College নাই বুলি কৈছিলো কিন্তু আছে মই আজি দেখিছো হে Hi guys, Dunia Swirly Dimura College নাই বুলি কৈছিলো কিন্তু আছে মই আজি দেখিছো अभी मजा आएगा ना भिड़ो ইয়াৰ নামটো নাজানো মই বাট ইয়াক মই এটাই নাম দিম ইয়াৰ নাম হৈছে বেলবুং আৰু এই বেলবুঙে কলেজত গৈছে বাট কলেজত যাইকে চাই কি আছে ছোৱালী হাই গাইছ মই ডিমৰীয়া কলেজত ধুনীয়া ছোৱালী নাই বুলি ভাবিছিলোঁ কিন্তু আছে বাট মানুহ কলেজত কিয় যায় স্কুলত কিয় গৈছিলে পঢ়িবলৈ শিকিবলৈ বাট ইয়াৰ এটাই কাম যে হাই গাইছ ডিমৰীয়া কলেজত ধুনীয়া ছোৱালী আছেনে নাই মই এইটো চাব আহিছোঁ আৰু যদি আছে মই আপোনালোকক দেখাম এটা কণ্টেণ্টৰ জৰিয়ত আপোনালোকে তাতে কমেণ্ট কৰিব আৰু কোনটো ছোৱালীটো লাগে ক'ব মই ডিমৰীয়া কলেজৰ পৰা কণ্টেক্ট লৈ তোমালোকক দি আছোঁ এতিয়া শুনি পাব এইকাৰণে লাহে লাহে গৈছো ইফালে আছে দেখা পোৱা নাছিলো মানে আজিকালি এনেকুৱা চিষ্টেমত হৈ গৈছে এতিয়া কলেজত গ'লে মানুহে ছোৱালী দেখাব কলেজত গ'লে মানুহে ল'ৰা দেখাব বাট এইটো কিয় নেদেখায় যে হাই গাইছ আজি মই সেইটো ছাবজেক্টটোত ইমানখিনি নাম্বাৰ লৈছোঁ বা ইমানখিনি এক্সিলেণ্ট কৰিছোঁ য'ত নেকি ছাৰে মোক চবৰ দ্বাৰাই ক্লেপ বজা কৰাইছে বাট নাই হাই গাইছ আজি ডিমৰীয়া কলেজত
What the fuck, man? এতিয়া আমি আমাৰ নেক্সট কন্টেস্টেন্টক মাতো আপোনালোকে নেক্সট কন্টেস্টেন্টক বহুত ভালকৈ চিনি পায় আৰু একাজে বহুত ভালকৈ বজান गाइस मेरे पापा अभी सो रहे हैं तो अभी हम लोग उनको उठा के आप लोग को भी हाल बाय द वे हेतु इसे साना আৰু সানাক কোনে চিনি নাপায় কালৱালকো জিতেলকে ডান্স কৰি দেবা আৰু সানাক চিনি নাপাবা হবই নৰে लोग को भी हालचाल बताते हैं और मैं कब से यहाँ पे वीडियोस बना रही हूँ बहुत दिनों के बाद मेरी मम्मी पापा के घर में तो पापा थोड़ा सा उठ के हालचाल बता दीजिए अभी तो ठीक है ना अभी थोड़ा ठीक है तो আপোনালোকে আজি ইয়াৰ ৰিলটো চালে নে নিজৰ দেউতাকৰ কাষত এনেকৈ এটা কাপোৰ পিনিকে ইন্ট্ৰোডিউস কৰাইছে যে মোৰ দেউতা বেমাৰ হৈ আছে तो गाइस 3 महीने बाद मेरे पापा ऐसे उठ के आप लोग के साथ बात कर पा रहे हैं पहले तो मेरे पापा ऐसे उठ के हिल भी नहीं पा रहे थे बट ही पिंधिब লাগে কি আৰু ক'ব লাগে কি ষ্টাইলত এনেকৈ আহিছে যে হি তাতে এটা অডিশ্যন দিব আহিছে এটা প্ৰমোশ্যন কৰিব আহিছে এনেকুৱা টাইপৰ নিজৰ দেউতাৰ লগত ইন্ট্ৰোডিউস কৰাইছে যে তাৰ দেউতা অলৰেডি বেমাৰ আছিল আৰু তাৰ দেউতা অলপ ভাল পাইছে অলপ যদি ভালকৈ ক'লে বহুত ভাল লাগিলে বাট এনেকুৱা ৰিং By the way, মুখতো বহুত বেয়া বেয়া গালি ওলাই বাট দেউতাকৰ লগত আছে কেনে তাক একো নকওঁ বাৰু আজি হেনেকে ভিডিঅ'বোৰ চালে কেতিয়াবা লাগে যে আমি ইনষ্টাগ্ৰামটো চলাই কিয় আছো अभी बहुत सारा घाव सूख चुका है पापा का है कि नहीं पापा हाँ बात सही হেনেকুৱা কন্টেন্টবোৰ আমাৰ ইনষ্টাগ্ৰামত চলিবই যেতিয়ালৈকে সানা নিচিনা ছোৱালীয়ে থাকিব তাক ছোৱালী বুলিতো ক'ব নোৱাৰি এটা ভাল ৱৰ্ড আছে তই বিল্লা নেকি বে ভাই और आज मैं कैसी लग रही हूँ आपको अभी थोड़ा अच्छा लग रहा है मैं कैसी लग रही हूँ तुमको तो अच्छा दिख रहा हूँ अच्छा दिख रही हूँ বাপুকে নিজে কৈছে আবি তোৰা আচ্ছা লাগে ৰে বাট এটা তাৰ ড্ৰেছৰ তাৰিখ তাৰ দেউতাকে কৰিব ইমান নীলা ছোৱালী মই দেখা নাই কেতিয়া এনেকে ড্ৰেছ পিন্ধি নিজৰ দেউতাকৰ লগত ইন্ট্ৰোডিউস কৰিছে तो पापा को हम लोग आराम करने देते हैं कितने शानदार विचार रखते हैं जी তোকতো আৰু কৈ লাভ নাই ভাই বাই দ্য ৱে ইয়াৰ লগত এক যদি ইয়াৰ যদি ভিডিঅ' বনাই আপোনালোকে থাকে নে ডাইৰেক্ট মাথা বেয়া হৈ যাব আপোনালোকৰ মানে হাজাৰ গালি দিলেও এনেকৈ থাকিবই So thanks for watching my video guys and আজিৰ ভিডিঅ'টো ইমানটা খামৰণি মাৰিছো লগ পাম এটা নেক্সট ভিডিঅ'ত guys তো নেক্সট ভিডিঅ' ধামাকা আনিব আৰু ট্ৰাই কৰিম তো সাপোৰ্ট কৰক এনেকৈ এণ্ড লাইক কমেণ্ট চেনেল সাবস্ক্ৰাইব যদি ইয়ালৈকে চাইছে ন সাবস্ক্ৰাইবটো কৰিহে যাবা guys নমস্কাৰ জয় অসম লগ পাম এটা নতুন ৰোজ ভিডিঅ'ত আৰু এনেকৈ লেতেৰাবোৰক আমি চাফা কৰি পেলাম